हेलो गाइस জাকিৰ ব্লগলৈ স্বাগতম জনাইছো। মানে আজি মই বিশেষ এটা কাৰণত ভিডিও দিব ওলাইছো। বহুত দিন ভিডিও দিয়া নাছিলো। মানে কাৰণটো হ'ল যে মই ৰাতিপুৱা দৌৰিব আহিছো। মানে আমাৰ গাঁৱত ফিল্ড এখনত মানে এক্সাৰসাইজ কৰি আছো ৰাতিপুৱাই। মানে আপোনালোকক এইটোই দেখাব যাম যাতে আমাৰ ফিল্ডখন এনেকুৱা এটা পৰিবেশত বা পৰিস্থিতিত আছে। এই পিনে আছে এইটো নদী। আপোনালোকে চাওক এইটো নদী হয় ফিল্ডখনৰ ওচৰতে। এইখন আমাৰ ফিল্ড হয়। ফিল্ডখন দেখাই দিয়ে এবাৰ। মানে গাইজ এতিয়া মই ফিল্ডখন দেখাই আছোঁ কেনেকুৱা এটা পৰিৱেশত আছে আমাৰ ফিল্ডখন। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। গোটেই আমাৰ পৰিৱেশ এটা দেখাম আপোনালোকক। আজি মই ভিডিঅ'টো এইকাৰণেই বনাইছোঁ আমাৰ এইখিনি জেগা কেনেকুৱা অৱস্থা হৈছে, কি হৈছে আপোনালোকক সকলো দেখাই আছোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। এনেকুৱা এটা পৰিৱেশ বিলাক গোটেই জংগল জংগল হৈ গৈছে গাইজ। মানে মই ফিল্ডৰ ওপৰৰ পৰা আপোনালোকক আমাৰ বৰলীয়া নৈটো দেখাইছোঁ। এইটো বৰলীয়া নৈ হয় আৰু ফিল্ডখনৰ একেবাৰে ওচৰত বৰলীয়া নদীটো আছে। এইবিলাক মানে গৰাখহনীয়াই মাটিবিলাক খহাই নিছে। এইবিলাক চাওক যোৱা বাৰিষা কালত মানে গৰাখহনীয়াই কেনেকুৱা অৱস্থা এটা কৰিছে আপোনালোকক দেখাই আছোঁ, চাই থাকক। এই চাওক মানে এইপিনে এখন ৱাল দিছিলে, ৱালখন দেখাই আছোঁ। ৱালখনৰ কেনেকুৱা এটা অৱস্থা হৈছে। মানে ৱালখন বানপানীত গৰাখহনীয়াই ভাঙি পেলাইছে। চাওক এখন ৱাল দিছিলে নদীটোৰ পাৰেৰে, মানে ফিল্ডখন যাতে ধুনীয়া এটা পৰিৱেশ হৈ থাকে, নদীটো দেখা নাপায় তাৰ কাৰণে ৱালখন দিয়া হৈছিলে। ৱালখন বানপানীত ভাঙি গৈছে, গৰাখহনীয়াই ভাঙি পেলাইছে। গাইজ মই আপোনালোকক দেখাই আছোঁ ফিল্ডখন। এই চাই থাকক এইবিলাক গছ গজিছে ফিল্ডৰ মাজত, মানে ফিল্ডৰ মাজত গছ গজি আছে। এইবিলাক গছ গজি আছে দেখিব এটা বেয়া দেখা হৈছে। আপোনালোকে চাওক ফিল্ডখন ব্যৱহাৰেই নকৰে যেন লাগিছে। এইবিলাক মাটি দিছিলে, মাটিবিলাক ওখ আৰু চাপৰ হৈ এনেকৈ ৰাখি থোৱা আছে। মই দৌৰিব আহিছিলোঁ, মই দৌৰিব পৰা নাই ফিল্ডখনত, এনেকুৱা এটা বেয়া অৱস্থাত আছে। কাৰণ ইয়াতে এখন স্কুলো আছে। স্কুলখন চাওক এইপিনে স্কুলখনৰ ল'ৰা ছোৱালীয়ে কেনেকৈ খেলা ধূলা কৰি আছে ইয়াতে মই বুজি পোৱা নাই। এইবিলাক ফিল্ডৰ মাজত খৰি কাটি ৰাখি থৈ দিছে, গছৰ টুকুৰা এইবিলাক ৰাখি থৈ দিছে। চাওক আপোনালোকে চাওক গাইজ এইবিলাক মানে গছ কাটি গছৰ ডালবিলাক পেলাই থোৱা আছে। চাওক এবাৰ আমাৰ ফিল্ডখন চাওক এনেকুৱা এটা অৱস্থা হৈছে নে। ফিল্ডখন কোনোৱে ব্যৱহাৰেই নকৰে যেন লাগিছে মোৰ। কিয় এনেকুৱা অৱস্থা হৈছে আমি জানিব পৰা নাই এতিয়ালৈকে। আপোনালোকক দেখাই আছোঁ মই, চাই থাকক। আপোনালোকক মই ফিল্ডখনৰ মানে অৱস্থাটো দেখাই আছোঁ। আমাৰ ওচৰৰ ফিল্ডখন মানে ৰাতিপুৱা দৌৰিব আহি মোৰ বেয়া লাগিছে, দৌৰিব পৰা নাই। ফিল্ডখনৰ যেনেকুৱা এটা পৰিৱেশ, এটা ৰাউণ্ড মাৰিব নোৱাৰি ফিল্ডখনত। মানে চাওক আপোনালোকে এইবিলাক ট্ৰেক্টৰৰ লিক হয়, ট্ৰেক্টৰৰ লিকবিলাক দেখাই দিয়ে। এইবিলাক ট্ৰেক্টৰৰ লিক হয়। আপোনালোকে চাওক এই নদী আছে ওচৰতে, নদীৰ পৰা মানে মাটিবিলাক আনিছে, মাটি লৈ যায় ক'ৰবাত। এইবিলাক চাওক মাটি লৈ গৈছে ফিল্ডখনৰ পৰা। এইবিলাক চাওক মাটি ওচৰত দেখাই দিয়ে কেমেৰামেন। এইবিলাক মাটি আমাৰ এনেকুৱা অৱস্থা ফিল্ডখনৰ কোনোবা খান্দি খান্দি নিছে। এইবিলাক চাওক মাটি মানে মাটি কাটি কাটি নিয়া এইবিলাক হয়। ফিল্ডখন হয়, এইখন এখন ফিল্ড হয়, এখন ফিল্ড হয়। এইবিলাক গছ গছনি কাটি পেলাই থৈ দিছে। এইবিলাক চাওক মাটি কাটি নিছে কোনোবাই। এইবিলাক এনেকুৱা এটা পৰিৱেশ কৰিব লাগে নেকি গাইজ? আমাৰ মানে পাব্লিকৰ এনেকুৱা এটা কাণ্ডৱ জ্ঞান বোলা বস্তু নাই। এইবিলাক গছ গছনি এইবিলাক মাটি কাটি নিছে, ট্ৰেক্টৰৰ লিক বনাইছে। ট্ৰেক্টৰ মানে ট্ৰেক্টৰ ক'ৰ পৰা মাটি নিয়ে কি নিয়ে আপোনালোক দেখাই আছোঁ, আহি থাকক। এইবিলাক গছ গছনি আমাৰ ফিল্ডৰ ওচৰত মানে এনেকৈ মানে চাওক এইবিলাক মাটি নিছে। ইয়াৰ পৰা ট্ৰেক্টৰেদি মাটি লৈ যায় ফিল্ডখনৰ মাজেৰে। গাইজ চাওক এইপিনে মানে ট্ৰেক্টৰ নি কিনে ফিল্ডৰ মাজেৰে মাটিবিলাক লৈ যায়। এইটো
লিক বনাইছে ট্ৰেক্টৰ নিয়া এইপিনে মাটি কেটে নদীৰ পাৰৰ পৰা আপোনালোকে চাওক এটা বেয়া এটা পৰিৱেশ হৈ গৈছে। গাইজ চাই থাকক, মই আপোনালোকক দেখাই আছোঁ। এয়া স্কুলৰ মানে ভিতৰ ভাগত সোমাইছোঁ, আপোনালোকক দেখাই আছোঁ স্কুলখনৰ মানে কিমান চনত স্থাপিত হৈছিল গোটেইখিনি আপোনালোকক দেখাই আছোঁ। তাতে ছাইনবোৰ্ডখনত লিখা আছে, মই তালৈকে যাই আছোঁ, আপোনালোকক দেখাম কিমান চনত কি হৈছিলে, স্কুলখনৰ নাম ইয়াতে যি লিখা আছে আপোনালোকক মই দেখাই আছোঁ, চাই থাকক আপোনালোকে। ইয়াতে লিখা আছে চমুহা আঞ্চলিক হাইস্কুল স্থাপিত 1984 চনত থুই জিলা কামৰূপ অসম পিন নম্বৰ লিখা আছে। গোটেইখিনি আপোনালোকক দেখাইছোঁ। এখন আমাৰ স্কুল হয়, আমাৰ ওচৰৰে। এটা ভাল পৰিৱেশ, ভিতৰ ভাগত ভাল লাগিছে পৰিৱেশটো, মানে ভাল এটা পৰিৱেশত ৰাখিছে স্কুল কৰ্তৃপক্ষ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকলে। ভিতৰখিনি ধুনীয়া এটা পৰিৱেশত আছে স্কুলখনৰ যিটো কম্পাউণ্ড হয়। মই আপোনালোকক ফিল্ডখনে দেখাইছিলোঁ। স্কুলৰ পৰা মই ওলাই আহিলোঁ, ওলাই আহি ফিল্ডখনত এইবিলাক গছৰ ডাল কাটি পেলাই থৈ দিছে কোনোবাই। এনেকুৱা এটা বেয়া পৰিৱেশত মানে ফিল্ডখন আছে। আৰু আমাৰ এইখিনিত আকৌ আমাৰ ঈদগাঁও মৈদান হয়, ইয়াতে নামাজ পঢ়ে ঈদৰ টাইমত। চাওক আপোনালোকক দেখাই আছোঁ মই। চাওক ট্ৰেক্টৰ গৈছে এইবিলাক ফিল্ডখনেৰে, আপোনালোকক দেখালোৱে। দেখাই থাকা কেমেৰাটো, তেনেকুৱা এটা অৱস্থা। মানে স্কুলখনৰ হাইস্কুলখনৰ মানে ফ্ৰণ্টৰ পৰা দেখাইছোঁ। ইয়াতে লিখা আছে চমুহা আঞ্চলিক হাইস্কুল স্থাপিত 1984, গাঁও থুই নং 1, ডাকঘৰ থুই, জিলা কামৰূপ পিন নম্বৰ 781350। মানে এইটো কামৰূপ ডিষ্ট্ৰিক্টতে পৰে আমাৰ। গাইজ চাই থাকক, মানে আপোনালোকক পৰিৱেশ এটা দেখাই আছোঁ, কেনেকুৱা মানে দুখ লগা পৰিৱেশ হয় আমাৰ এইখিনিত। কেনেকুৱা এটা পৰিৱেশ হৈ আছে। আগৰ পিনে মই ৰাস্তাৰে গৈ থাকিলে দেখা পাব, আপোনালোকক দেখাই আছোঁ মই। এনেকুৱা পৰিৱেশ হৈছে। এইখন আমাৰ ঈদগাহ মৈদান হয়, ইয়াতে য'ত নেকি আমাৰ ঈদৰ টাইমত ৰাইজ সমবেত হৈ ইয়াতে নামাজ একেলগে পঢ়ে।
গাইজ ইয়াতে কিমান চনত স্থাপন কৰা হৈছিল এইখিনিত লিখা আছে 1975 চনত হৈছিল ঈদগাঁও ময়দানখন। আপোনালোকে চাই থাকক কেনেকুৱা এটা পৰিৱেশত মানে এইখিনি আছে। মই গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। গাইজ আপোনালোকক আমাৰ ফিল্ডখন আৰু চমুহা আঞ্চলিক হাইস্কুল দেখালোঁ আৰু ঈদগাঁও ময়দানখন দেখালোঁ। মানে তাৰ পৰা এনেকৈ আহি থাকিলে যেতিয়া মই আহি আছোঁ ৰাস্তাটোৰে আহি আছোঁ, সেইখিনি ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী তাতে পঢ়ে। এইবিলাক চাওক, আমাৰ তাৰমানে যোৱা বাৰিষা কালত আমাৰ এনেকুৱা এটা অৱস্থা হৈছিলে, পূৰা পানী অৱস্থা হৈছিলে। তাক এইবিলাক মানে এনেকৈ ৰাখি থৈ দিলোঁ। আমাৰ হিমন্ত ছাৰো ইয়াতে আহিছিলে, মানে আহি কৈছিলে মানে ডিচেম্বৰ মাহতে বনাই পূৰা ধুনীয়া কৰি দিম বুলি কৈছিলে। মানে এতিয়া চাওক এইবিলাক বাঁহে পুতি থৈ দিছে, আজি 3 মাহ 4 মাহ হ'ল এনেকৈয়ে আছে আমাৰ। আপোনালোকে মানে মই হিমন্ত ছাৰক এটাই মানে অনুৰোধ জনাওঁ, আমাৰ এইখিনি ঠিক কৰি দিয়ক। কাৰণ সেইপিনে স্কুল এখন আছে আৰু মাদ্ৰাছাখন আছে, ঈদগাঁও ফিল্ডখন আছে। মানে আমি তাতে যাওঁ, মানে এইখিনি এটা বিশেষ গাড়ী, ডাঙৰ গাড়ী নিব নোৱাৰি। এইবিলাক চাওক, বৰ বিশেষ ডাঙৰ গাড়ী নিব নোৱাৰি। ট্ৰেক্টাৰ যোৱা ৰাস্তা হয়, এইটো ট্ৰেক্টাৰ যোৱা ৰাস্তা বুলি ক'ব পাৰি। এইবিলাক ধূলি হৈছে, ধূলিময়। মানে ৰাস্তাটো বনাই দিছিলে এইবিলাক বাঁহেৰে। বানপানী যেতিয়া হৈছিলে ইয়াতে মানে ভাঙি গৈছিলে। এইপিনে দেখাই দিয়া এবাৰ, এইখিনি চাওক আপোনালোকে, এইপিনে দেখাই দিয়া। এইবিলাক মানে খান্দি লৈ গৈছিলে, এখন পথাৰ হয়, খেতি কৰিব নোৱাৰিলে যোৱাবাৰ। বিশেষ ক'ব লগা একো নাই, মানে হিমন্ত ছাৰক এটাই অনুৰোধ জনাওঁ, আমাৰ এই অঞ্চলৰ এইখিনি ফিল্ডখন, আমাৰ এইখিনি মানে অলপ ব্যৱস্থা কৰি দিয়ে যেন, মানে পৰিৱেশটো ভাল কৰি দিয়ে যে। দেখিব এটা বেয়া দেখি আছে, এটা ৰাস্তা হয়, মানে সেইপিনে আপোনাৰ এইটো ৰাস্তাৰে গ'লে আপোনাৰ নলবাৰী মেডিকেল কলেজ পায়। সেইটো কাৰণে কৈছোঁ ৰাস্তাটো অলপ ভাল কৰি দিলে আমাৰ ভাল লাগিব। ছাৰক এইটোৱে অনুৰোধ জনাইছোঁ, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। গাইজ বিশেষ ক'ব লগা একো নাই, আপোনালোকক দেখালোঁ আমাৰ ওচৰৰ পৰিৱেশখিনি। এইটো নদী হয়, মানে এইপিনে ভাঙিছিলে আমাৰ নদীটো বাৰিষা কালত। মানে এইটো ৰাস্তা, এইবিলাক মানে ভাঙি গৈছিলে পূৰা এনেকৈ, নদীটো এনেকৈ চিধাই ভাঙি গৈছিলে। এইপিনে দেখাই দিয়া। মানে আজি মই ভিডিঅ'টো এইখিনিতে মানে শেষ কৰিব বিচাৰিছোঁ মই, কাৰণ দৌৰিব গৈছিলোঁ ৰাতিপুৱা প্ৰায় এতিয়া 7:30 হ'ল। মানে মই ইয়াতে যিহেতু নাথাকোঁ, গুৱাহাটীত থাকোঁ, গতিকে ইয়াৰ পৰা মই যাব লাগিব, গুৱাহাটীত যাম এতিয়া আজি। আপোনালোকক দেখালোঁ চাওক, এইবিলাক মানে মই এটাই অনুৰোধ, হিমন্ত ছাৰে যাতে গোটেই এই ধুনীয়া এটা পৰিৱেশ বনাই দিয়ে। আগতে যেনেকুৱা এটা পৰিৱেশ আছিলে, এতিয়া মানে একদম বেয়া পৰিৱেশত আছে। সেইপিনে স্কুলখন দেখাই পায়, আপোনালোকক দেখাই দিছোঁ, দেখাই দিয়া সেইখন স্কুল দেখাই পায়। সেইপিনে কণ ল'ৰা ছোৱালী যায়। হিমন্ত ছাৰে ৰাস্তাটো আমাৰ ধুনীয়া কৰি দিয়ে যেন, আৰু সেইখিনি ফিল্ডখন মানে এটা ধুনীয়া পৰিৱেশ এটা বনাই দিয়ে যাতে। এইখিনিয়ে মোৰ ক'ব লগা। জয় অসম।